উজ্বলাই ৰাখিব পাৰে। শংকৰ পঢ়া শুনাত অমনোযোগী নহয়, পিছে মনটোক চাগে একানপতীয়াকৈ সাঁচিপাতৰ পুথিৰ মাজত সুমুৱাই ৰাখিবলৈ টান পাইছে। কিন্তু বৰ উৎসাহী, দেখাই শুনাই যেনে মৰম লগা, কথা বতৰাটো বিনয়ী, জ্ঞান বুদ্ধিটো তীক্ষ্ণ, যুক্তিতৰ্কতটো শংকৰক কেৱে পেলাব নোৱাৰে। এনে এজন ছাত্ৰক মোৰ পঢ়াশালীৰ ছাত্ৰ হিচাপে পোৱাটো মোৰ বাবে আনন্দ আৰু গৌৰৱৰ কথা। শুনি সুখ পালোঁ। ল'ৰাটিক মানুহ কৰি গঢ়ি তোলাৰ বাবেই আপোনাৰ ওচৰত দিছোঁ। আপুনি চিন্তা নকৰিব, এই অকণমান ল'ৰাটোৱে কাব্য, অলংকাৰ, ব্যাকৰণ বা যিকোনো এটা বিষয় শিকাই দিলে নিয়াৰিকৈ বুজি সাঁচিপাতত নিজে নিজেও কিবা লিখি থাকে। মই আকৌ ভাবিছিলোঁ নদীত সাঁতুৰি নাদুৰি, হাবিত পহু পোৱালি খেদি, গছে গছে চৰাইৰ লগত ধেমালি কৰিয়ে দিন পাৰ কৰিব। শংকৰ আহিলে মই তাক বুজাই কম, তাক পুনৰ পঢ়াশালীলৈ পঠিয়াই দিম। বাৰু, মই তেনেহ'লে আহোঁহে। ভাল বাৰু। ছাত্ৰসকল, তোমালোকে কি চাইছা? এয়া মই কি দেখিছো? শংকৰৰ গাত দেৱত্ব গুণ আছে। বহা। ছাত্ৰসকল, তোমালোক সকলোৱে শংকৰৰ ভগৱত জ্যোতি দেখা পালাহক। ভগৱত ভক্তিৰ স্বীকৃতিস্বৰূপে শংকৰক দেৱ উপাধি প্ৰদান কৰা হ'ল। আজিৰ পৰা সকলোৰে বাবে শংকৰদেৱ ৰূপে স্বীকৃত হ'ব। শংকৰদেৱে বেদ বেদান্ত, 14 শাস্ত্ৰ, 18 পুৰাণ, অষ্টাদশ ভাৰত, ৰামায়ণকে আদি কৰি কোষ শাস্ত্ৰ আদি অধ্যয়ন সমাপ্ত কৰি গীতা ভাগৱতত নিমজ্জিত হৈ পৰিছে। ভগৱত ভক্তিয়ে শংকৰদেৱক বিশাল ব্যক্তিত্ববাহী পুৰুষলৈ বিৱৰ্তন কৰি তুলিছে। ধন্য শংকৰদেৱ। শংকৰদেৱৰ টোলৰ শিক্ষা ইমানতে সম্পূৰ্ণ হৈছে। মই আশীৰ্বাদ কৰিছোঁ, শংকৰদেৱৰ প্ৰতিভাই যেন মানৱ সমাজৰ কল্যাণ সাধন কৰক। এয়া নৰোত্তম দেও নহয়? আমাৰ চতুৰ্ভুজ দেখোন। কোনফালে? শংকৰৰ ওচৰৰ পৰা আহো। আজিকালি ৰাঘৱাচাৰ্য পণ্ডিত আৰু শংকৰৰ শিক্ষাগুৰু কন্দলীয়ে বোলে শংকৰৰ গুণৰ কথা সকলোকে ক'বলৈ আৰম্ভ কৰিছে। কথাটো মন কৰিছানে তুমি? এৰা, তেওঁলোকে শংকৰৰ গুণত বোলে দেৱত্ব গুণ দেখা পাইছে বুলি কোৱা শুনিছোঁ। কন্দলী গুৰুৱে বোলে শিষ্যক শংকৰনো বুলি শংকৰদেৱহে বোলে। তেওঁলোকৰ মতে শংকৰদেৱহে বোলে তেওঁলোকৰ গুৰু হ'বৰ যোগ্য। কথাটো শুনিছা? পণ্ডিত ব্ৰাহ্মণৰে যদি এই মত, আকৌ ইফালে শুনিছোঁ টোলৰ পৰা ঘূৰি অহাৰ পাছত শংকৰে বোলে আমাৰ গঞা ৰাইজৰ আগত গীতা ভাগৱতৰ ব্যাখ্যা আৰম্ভ কৰিছে। হয়, আমাৰ পুত্ৰ ৰামৰ মুখত সকলো কথা শুনিছোঁ। সেয়েহে সেইফালে এপাক মাৰি আহোঁ বুলি ওলাইছোঁ। হয় নেকি? তেনে ময়ো যাওঁ ব'লা। ব'লা।
एकदा भगवतो वैकुण्ठस्य मलात्मनः ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतं वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः इह निमित्तेन धर्मिणाराधयन् हरि यत्यद्यः पुमानवस्त्रे भगवान् शब्दगोचरः सत्त्वं विस्तव्यविरजं স্বৰ্ণাংনুং মৃদয়ং বিশাহ। অৰ্থাৎ তেওঁলোকে অমলাত্মাই ভগৱন্তৰ বসতিস্থল বৈকুণ্ঠলৈ গমন কৰিলে। বৈকুণ্ঠ লোক সকলোৰে সেৱাৰ থলী, য'ত বিষ্ণুৰ সৈতে একেৰূপৰ পুৰুষসকলে বসবাস কৰি থাকে, যিসকলে কাৰণে অকাৰণে ধৰ্মপথেৰে হৰিক আৰাধনা কৰি থাকে, আৰু য'ত বেদৰ গোচৰ আদিপুৰুষ ভগৱন্তই বাস কৰি থাকে, আৰু নিষ্কলুষ শব্দগুণৰ আশ্ৰয় কৰি বৃক্ষৰূপী ধৰ্মই বিৰাজ কৰি থাকে। ভাগৱত পাঠ শেষ হ'ল যেতিয়া গীতাশাস্ত্ৰৰ কথা আলোচনা কৰোঁ। সজ্জনবৃন্দ, গীতাত কি কৈছে শুনক। ধ্যানেনাত্মনি পশ্যন্তি কেচিদাত্মানমাত্মনা অন্যে সাংখ্যেন যোগেন কৰ্মযোগেন চাপৰে। মানুহে তিনি উপায়েৰে আত্মজ্ঞান লাভ কৰিব পাৰে: ধ্যান বা ঈশ্বৰত প্ৰণিধান, তত্ত্বাভ্যাস আৰু ঈশ্বৰত আত্মনিবেদন। এয়াই গীতাৰ সাৰমৰ্ম। শংকৰ, তুমি বহু শাস্ত্ৰ অধ্যয়ন কৰি বিদ্বান হৈ আহিলা। দেৱভাষাত পাৰ্গত হেতুকে গীতা ভাগৱত পঢ়ি তুমি বহু কথা বুজি পাইছা। পিছে সাধাৰণ লোকে এই শাস্ত্ৰসমূহ কেনেকৈ জানিব বা কেনেকৈ বুজিব? গীতা ভাগৱতৰ ব্যাখ্যাখিনি সহজ সৰল ভাষাত সকলোৱে বুজিব পৰাকৈ লিখিব পৰা যায়নে? ভক্তপ্ৰাণ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। সংস্কৃত ভাষাত থকা শাস্ত্ৰসমূহ সৰ্বসাধাৰণে বুজাকৈ অনুবাদ কৰাৰ কাম আৰম্ভ কৰা হ'ব। সঁচাইনে বোপা? তুমি আমাৰ মনুষ্য জীৱন